অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দিব বিচাৰিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আধাৰ কাৰ্ড আৰু অৰুণোদয় আঁচনি পিএম কিষাণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু নতুন নিয়ম আহিছে গতিকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চালে খবৰসমূহ আপোনালোকে জানিব পাৰিব আপোনালোকৰ কাৰণে খুব দৰকাৰী খবৰসমূহ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে আজিৰ দিনটোৰ প্ৰথমটো খবৰ আহিছে জুবিন গাৰ্গৰ নতুন চিনেমাক লৈ ৰেকৰ্ডৰ পিছত ৰেকৰ্ড প্ৰথম দিনাই ৰৈ ৰৈ বিনালৰ উপাৰ্জন 2.52 কোটি টকাৰো অধিক অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰৈ ৰৈ বিনালৰ অসমীয়া সিনেমাৰ 90 বছৰীয়া ইতিহাসত ৰেকৰ্ড গঢ়িলে ৰৈ ৰৈ বিনালে ছবিয়ে প্ৰথম দিনা 2.52 কোটিৰো অধিক টকা উপাৰ্জন জুবিনৰ ৰৈ ৰৈ বিনালে ছবিখন জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন প্ৰথম দিনাখন উপাৰ্জন কৰে 2.52 লাখ টকা ইয়াৰ পূৰ্বে মুক্তিৰ দিনা ৰবি শৰ্মাৰ ৰুদ্ৰই সংগ্ৰহ কৰিছিল প্ৰায় 40 লাখ টকা ইফালে দ্বিতীয় দিনাও পুৱা 5 বজাৰ পৰাই ৰৈ ৰৈ বিনালেৰ বাবে ছবিগৃহত ভিৰ দৰ্শকৰ জুবিনক ৰূপালী পৰ্দাত শেষবাৰৰ বাবে চাবলৈ ওলাই আহিল ৰাইজ শুকুৰবাৰে মুক্তি লাভ কৰা ছবিখনক লৈ আবেগিক অনুৰাগীসকল ছবিগৃহৰ পৰা ওলাই আহি কান্দনত ভাগি পৰিছে অনুৰাগীসকল ছবিগৃহত প্ৰতিধ্বনি হল জয় জুবিনদা আমাক ন্যায় লাগে জুবিন গাৰ্গৰ নতুন ফিল্ম ৰৈ ৰৈ বিনালে ইতিমধ্যে ৰেকৰ্ড ব্ৰেকিং কৰিছে ৰৈ ৰৈ বিনালে প্ৰথম দিনাই কালেকশ্যন কৰে 2.52 লাখ টকা দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো খুব গুৰুত্বপূৰ্ণ যে যিকোনো চৰকাৰী আঁচনিৰ নামত ঘুষ বিচাৰিলে আপুনি অভিযোগ দিব পাৰিব প্ৰমাণপত্ৰ বনাই দিয়াৰ নামত গাঁওবুঢ়াই টকা বিচাৰিছে নেকি আপোনাৰ পৰা যদি গাঁওবুঢ়াই আপোনাৰ পৰা প্ৰমাণপত্ৰ বনাই দিয়া নামত টকা বিচাৰিছে বা যিকোনো আঁচনিৰ নামত যদি কোনোবাই আপোনাৰ পৰা টকা বিচাৰিছে আপুনি অভিযোগ দিব পাৰিব কোনো কাগজৰ নামত ল'ব নোৱাৰিব 1 টকাও মুকলি হ'ল 6টাকৈ ফোন নম্বৰ আপুনি 6টাকৈ ফোন নম্বৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে হোৱাটছআপ নম্বৰ মুকলি কৰি দিয়া হৈছে আপুনি অভিযোগ দিব পাৰিব 1 টকাও ঘুষ ললে যাব লাগিব জেলত যদি কোনোবাই আপোনাৰ পৰা 1 টকাও ঘুষ লৈছে তেনেহলে জেলত যাব লাগিব অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘুষ বিচাৰিলে দিয়ক অভিযোগ অৰুণোদয় আঁচনি হোক বা চৰকাৰী ঘৰ হোক বা পিএম কিষাণৰ নামতে হোক যদি আপোনাৰ পৰা কোনোবাই ঘুষ বিচাৰিছে তেনেহলে আপুনি অভিযোগ দিব পাৰিব দুৰ্নীতি কৰা দেখিলে তৎক্ষণাত ফোন কৰক মুকলি 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘুষ বিচাৰিছে নেকি বা চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা কোনোবাই ঘুষ বিচাৰিছে নেকি যদি ঘুষ বিচাৰিছে তেনেহলে স্ক্ৰিনত হয়তো আপোনালোকে নম্বৰ দেখা পাইছে 6026903418 আৰু এটা নম্বৰ হয়তো আপোনালোকে স্ক্ৰিনত দেখা পাইছে এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব ইতিমধ্যে হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে এই হোৱাটছআপ নম্বৰত আপুনি অভিযোগ দিব পাৰিব হোৱাটছআপ নম্বৰটো হয়তো আপোনালোকে দেখা পাইছে 6026901243 নম্বৰত হোৱাটছআপ যোগে আপুনি অভিযোগ দিব পাৰিব ডায়াল কৰক টোল ফ্ৰী নম্বৰ এই নম্বৰত আপুনি টোল ফ্ৰী নম্বৰতো আপুনি অভিযোগ দিব পাৰে 180034533767 এই নম্বৰত আপুনি অভিযোগ দিব পাৰে যদি কোনোবাই আপোনাৰ পৰা ঘুষ বিচাৰিছে যিকোনো আঁচনিৰ নামত চৰকাৰী ঘৰেই হোক বা পিএম কিষাণেই হোক বা অৰুণোদয় আঁচনি হোক বা গাঁওবুঢ়াই আপোনাৰ পৰা প্ৰমাণপত্ৰ দিয়াৰ নামত যদি অভিযোগ টকা বিচাৰিছে তেনেহলে আপুনি এই নম্বৰত অভিযোগ দিব পাৰিব এই নম্বৰ কেইটা হয়তো আপোনালোকে স্ক্ৰিনত দেখা পাইছে এই নম্বৰ কেইটাত আপুনি অভিযোগ দি আপোনাৰ অভিযোগটো দাখিল কৰিব পাৰিব ডায়াল কৰক টোল ফ্ৰী নম্বৰ এই ফ্ৰী নম্বৰত আপুনি কল কৰিও অভিযোগ দিব পাৰিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো আধাৰ কাৰ্ডক লৈ আহিছে 1 নৱেম্বৰৰ পৰা আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম আহিছে আধাৰ কাৰ্ডৰ আপুনি এতিয়া ঘৰতে বহি আপুনি কাৰেকশ্যন কৰিব পাৰিব কেনেকৈ কৰিব লাগিব কিমান টকা ফিজ আপুনি কেনেকৈ কি কৰিব সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব আধাৰত নতুন নিয়ম এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ড আপুনি যদি এই তিনিটা কাম নকৰে তেনেহলে আপোনাৰ আধাৰ কাৰ্ড কেনসেল হ'ব পাৰে আধাৰ কাৰ্ড লৈ আহিল কেইবাটাও নতুন নিয়ম আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম আহি গৈছে তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ড আপুনি এই তিনিটা বিশেষ কাম এতিয়া কৰিব লাগিব নহলে আপোনাৰ আধাৰ কাৰ্ডটো সক্ৰিয় হৈ নাথাকে কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই তিনিটা কাম এই তিনিটা কাম আপুনি এতিয়া অনলাইনৰ জৰিয়তে কৰিব পাৰিব আধাৰ কাৰ্ডত নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এই খবৰ যে সকলৰ নাম ঠিকনা ভুল হৈ আছে বা মোবাইল নম্বৰ ভুল হৈ আছে সেই সকলে এই আধাৰ কাৰ্ডত এতিয়া আপুনি এইকেইটা ঠিক কৰিব পাৰিব নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব 75 টকা মাত্ৰ 75 টকা ভৰিব লাগিব আপোনাৰ যদি নাম ঠিকনা বা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি বিচাৰে তেনেহলে 75 টকা ভৰি আপুনি নিজে এইখিনি কাম কৰিব পাৰিব ফটো লগতে আঙ্গুলিৰ ছাপ বা ফিংগাৰপ্ৰিন্ট যদি আপুনি ভৰিব দিব বিচাৰে বা চেঞ্জ কৰিব বিচাৰে তেনেহলে আপুনি
125 টকা ভৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ লিংক কৰাৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ লিংক কৰা নাই তেনেহলে হেইটোৰ তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই তাৰিখ মতে আপোনাৰ এই আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰিব লাগিব নহলে কিন্তু আপুনি পৰৱৰ্তী সময়ত কৰিব নোৱাৰে 31 ডিসেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক আপোনাৰ পান কাৰ্ড 2025 চনৰ 31 ডিসেম্বৰৰ ভিতৰত আপুনি আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডটো লিংক কৰি লওক নহলে আপুনি কিন্তু পৰৱৰ্তী সময়ত লিংক কৰিব নোৱাৰিব 2026 ৰ 14 জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথি আপডেট আপুনি যদি 2026 ৰ 14 জুনৰ আগলৈকে 14 জুন তাৰিখৰ আগলৈকে আপুনি এই সমূহ কাম বিনামূলীয়াকৈ কৰিব পাৰিব কিন্তু পৰৱৰ্তী সময়ত এই টকাসমূহ দিব লাগিব আপুনি কাম কৰিবলৈ হলে আধাৰ কাৰ্ডৰ যিকোনো আপডেট কৰিবলৈ হলে আপুনি টকা ভৰিব লাগিব কিন্তু 14 জুনৰ 2026 চনৰ 14 জুনৰ আগত যদি কৰে তেনেহলে আপুনি 1 টকাও ভৰিব নালাগে ইতিমধ্যে আধাৰ কাৰ্ডক লৈ এটা নতুন খবৰ আহি গৈছে আপুনি ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে 31 ডিসেম্বৰৰ ভিতৰত আধাৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰিব লাগিব আপুনি যদি এতিয়ালৈকে আধাৰৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰা নাই তেনেহলে 31 ডিসেম্বৰৰ ভিতৰত আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰাই লওক নহলে কিন্তু 31 ডিসেম্বৰৰ পাছত 2025 চনৰ 31 ডিসেম্বৰৰ পাছত আপুনি কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰিব নোৱাৰিব গতিকে 31 ডিসেম্বৰৰ আগত এইখিনি কাম কৰি লওক আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰো ইতিমধ্যে তাৰিখ নিৰ্ধাৰণ হৈ গল আৰু সেই তাৰিখটো হল 31 ডিসেম্বৰ 31 ডিসেম্বৰৰ আগত আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডটো লিংক কৰাই ল'ব লাগিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত আৰু নচলিব বহু বিবাহ ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে অসমত আৰু বহু বিবাহ নচলিব কাৰোবাৰ ধৰ্মই যদি অনুমতি দিয়ে তথাপিও মুখ্যমন্ত্ৰী গৰাকীয়ে অনুমতি নিদিয়ে অসমত আৰু নচলিব বহু বিবাহ ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰালেই যাব লাগিব জেললৈ যদি কোনোবাই পুৰুষে এগৰাকীতকৈ বেছি মহিলা বিয়া কৰে তেনেহলে সেইজন পুৰুষ যাব লাগিব জেললৈ যি ধৰ্মৰে নহয় কিয় 7 বছৰ পৰ্যন্ত হ'ব জেল মনত ৰাখিব আপুনি যি ধৰ্মৰে নহওক কিয় যদি আপুনি এজনীতকৈ বেছি বিয়া পাতিছে তেনেহলে আপোনাৰ 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ধৰ্মই অনুমতি দিলেও কৰাব নোৱাৰিব বহু বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন বহু বিবাহক লৈ ইতিমধ্যে ৰাজ্যত আহি আছে এটা কঠোৰ আইন বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা যিসকল নেকি বাৰে বাৰে বিয়া পাতি থাকে সেইসকল পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব এটা আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে বিবাহক লৈ ইতিমধ্যে বিধানসভাত মুখ্যমন্ত্ৰী গৰাকীয়ে এটা নতুন আইন আনি আছে প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড প্ৰথম পত্নীক যদি বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে সেই মানুহজনৰ বা সেই পুৰুষজনৰ 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে এজনীতকৈ বেছি মহিলা ৰাখিব নোৱাৰিব বা পত্নী ৰাখিব নোৱাৰিব 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধায়ক 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই নতুন বিধায়কখন 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই নতুন বিধায়ক এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যান বাহন আইন উলংঘা কৰা সকল সাৱধান ৰাজপথত চলিছে নাকা চেকিং ইতিমধ্যে ৰাজপথত চেকিং চলি আছে যদি আপুনি যান বাহনক লৈ ইতিমধ্যে আইন উলংঘা কৰিছে তেনেহলে আপোনাৰ ভৰিব লাগিব জৰিমনা যান বাহন আইন উলংঘা কৰা সকল পৰিব এতিয়া বিপদত হেলমেট নিপিন্ধা সিট বেল্ট পৰিধান নকৰা সকলৰ বিৰুদ্ধে চলিছে ইতিমধ্যে অভিযান যিসকল নেকি হেলমেট নিপিন্ধে সিট বেল্ট নিপিন্ধে সেইসকলৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলিছে অভিযান কালত উপস্থিত থাকে জিলা আয়ুক্ত ৰোহান কুমাৰ জা আৰু এছপি সুশান্ত বিশ্ব শৰ্মা সকলোকে যান বাহন আইন মানি চলিবলৈ নিৰ্দেশ দিছে সামান্য ভুল কৰিলে ৰাজপথত ভৰিব লাগিব আপোনাৰ জৰিমনা বৰপেটাৰ ভকতপাৰা অঞ্চলত এই অভিযান চলাইছে যান বাহন আৰক্ষীয়ে যান বাহন চলাচলক লৈ আহি গ'ল এটা নতুন নিৰ্দেশনা খুৰাপান কৰি গাড়ী চলালে আপোনাৰ 10,000 টকাৰ জৰিমনা হ'ব পাৰে 6 মাহলৈকে আপোনাৰ জেল হ'ব যদি আপুনি মদ্যপান বা খুৰাপান কৰি আপুনি গাড়ী চলাই বা যান বাহন চলাই পুনৰ একে ভুল কৰিলে আপোনাৰ 15,000 টকাৰ জৰিমনা হ'ব পাৰে 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে সিট বেল্ট ব্যৱহাৰ নকৰি আপুনি গাড়ী চলালে 1,000 টকা জৰিমনা হ'ব আপোনাৰ হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনা লগতে 3 মাহলৈকে বাতিল কৰা হ'ব আপোনাৰ লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা হ'ব আপোনাৰ দুচকীয়া বাহনত 3জন
কৈ বেছি উঠিল বা 3জন উঠিলে আপোনাৰ 1000 টকা জৰিমনা হ'ব বিপদজনকভাৱে গাড়ী চলালে 5000 টকা আপোনাৰ জৰিমনা হ'ব পাৰে কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25000 টকাৰ জৰিমনা আৰু 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে যান বাহনক লৈ ইতিমধ্যে আহি গৈছে এই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ হাজাৰ কৃষকে এইবাৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব কোনসকল কৃষক এই 21 নং কিস্তিৰ পৰা বঞ্চিত হয় আৰু কোনসকল কৃষকে টকা পাব সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব এইবাৰ পিএম কিষাণৰ ধন নাপাব দেশৰ হাজাৰ কৃষকে ইতিমধ্যে এই বাতৰি কাকতত প্ৰকাশ পাইছে যে এইবাৰ পিএম কিষাণৰ ধন নাপাব হাজাৰ কৃষকে কিয় নাপায় কাৰণ জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে যিসকলে নেকি জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰিছিল পিএম কিষাণৰ তালিকাত সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে এই ভুৱা কৃষকসকলে পিএম কিষাণৰ 21 নং কিস্তিৰ 2000 টকা নাপায় কাৰণ তেওঁলোকে জালিয়াতিৰে নাম সন্নিবিষ্ট কৰিছিল পিএম কিষাণৰ লিষ্টত পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল যিসকল নেকি প্ৰকৃত কৃষক আছে সেইসকলে পিএম কিষাণৰ ধন পাবলৈ আপুনি হাজু হৈ যাওক কাৰণ পিএম কিষাণৰ ধন চৰকাৰে অতি সোনকালে মুকলি কৰিবলৈ গৈ আছে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন 4টা ষ্টেটত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে অসমত অতি সোনকালে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব আৰু যিসকল ভুৱা কৃষক আছিল সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে আৰু যিসকল নেকি প্ৰকৃত কৃষক বা হিতাধিকাৰী সেইসকলক 21 নং কিস্তিৰ ধন নিশ্চয় দি দিয়া হ'ব নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দেহৰ কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰতে পাব 21 নং কিস্তি দেহৰ কোটি কৃষকসকলে দেহৰ কোটি কৃষকে মাত্ৰ এমাহৰ ভিতৰতে 21 নং কিস্তিৰ যি 2000 টকা আছে সেই 21 নং কিস্তিৰ 2000 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব আপুনি এই টকা পাবলৈ হলে অতি শীঘ্ৰে আপুনি কৰি লওক ই-কেৱাইচি নকৰিলে আপুনি এই 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন ইতিমধ্যে 4 ৰাজ্যৰ কৃষকে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন লাভ কৰিলে অসমতো অতি সোনকালে পিএম কিষাণৰ 21 নং কিস্তি ধন দিয়াৰ বাবে যুঁজা চলাইছে চৰকাৰে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে পিএম কিষাণৰ 21 নং ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে সেইকাৰণে আপুনি ই-কেৱাইচিটো আপডেট কৰি লওক কাৰণ চৰকাৰে যিকোনো মুহূৰ্ততে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত দি দিব পাৰে